সো হেল্ল' এভৰিৱান আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ খুৰাহঁতৰ ঘৰৰ পৰাই আজি ঘৰত পূজা আছে মানে নতুন ঘৰ লোৱা পূজা আৰু যেহেতু বিয়াও আহি পাইছে সেইকাৰণে বিষ্ণু পূজা এভাগ পাতিছে ময়ো আমডালিৰ বাবে আম পাত ছিঙি আছোঁ আৰু লাহে লাহে পূজাও আৰম্ভ হৈছে আৰু লগতে বায়ে বনাই আছে লুচিৰ লগত খাবলৈ বাবে চলে আৰু চাহৰ বাবেও লাগিছে লগতে মই এপাক ওপৰলৈ গ'লোঁ যেহেতু হোম পৰি আছিলে চকুত যে বিৰাট ধৰিছিলে চকু পানী ওলাই গৈছিলে পুৰা তাৰ পৰা পূজাও লাহে লাহে শেষ হ'বৰ হ'ল আমিও লগতে প্ৰসাদ খাই ল'লোঁ প্ৰসাদ খাই মেলি ময়ো অকণমান লুচিখিনি বেলাত সহায় কৰি দিলোঁ লগতে আমাৰ মায়েও লুচিখিনি বেলি আছে আৰু বাহঁতেও ভাগে ভাগে কামবোৰ কৰি আছে তাৰপিছত গোটেই মানুহবোৰে খোৱা হোৱাৰ পিছত আমিও খাবলৈ বহিলোঁ যিহেতু ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাছিলোঁ তো আজিলৈ পানী বাই।